এই ভিডিঅ'টোত কোনো ধৰণৰ নিচা জাতীয় বস্তু ব্যৱহাৰ কৰা হোৱা নাই। কেৱল ইয়াত গ্ৰীণ টি ব্যৱহাৰ কৰা হৈছে। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগে। ৰাহুল 24 বছৰ হৈ গ'ল বে আমাৰ। এতিয়া চাকৰি এটা ল'ব লাগে, নহ'লে এনেকে খাই খাই কি জীৱনটো বৰবাদ কৰিম নেকি? হা? তহঁততকে মোৰ যিটো দুখ তহঁতে বুজি নাপাবি কিন্তু জান মই কিন্তু আজি কথা দিছো, আজিৰ পৰা মই মদ কিন্তু নাখাওঁ। নাই আজিয়ে মই লাষ্ট মদ খাইছো। এই বাদ দে না এইবিলাক টেনচন। দেই দুনিয়া মে জিন্দগী মে জিনা হে তো পিনা হে, গম পাইছ? তই বিন্দাছ খাব লাগে। আজি মই লাষ্ট যেতিয়া খাম, গতিকে আজি মই অলপ বেছিকে মদ খাম। তহঁতে মোক কিন্তু সেইটো কথা সদায় কওঁ। সদায় নকওঁ সেইটো কথা। সদায় কি বেচে কিন্তু বহুত চিঞৰ বাখৰ কৰিছ দেই, মই যামগৈ হ'লে এনেকে বেলেগে গম পাব, গম পাইছনে? দেখাও নেখাও বুলি কৈ মই যামগৈ বহক আপুনি যাব বহক। তই যে মদ পেক যে পেলালি, কিয় পেলালি? মানে হাত মাৰি দিছে হাত মাৰি দিছে, এইটো কথা নহয়। তই মদ পেক পেলাব নালাগে। তোৰ ফাইন তই এতিয়া ফাইন কৰিবলৈ এটা ফুল লৈ আছা। লাইফটো আমাৰ বয়স কিমান হ'ল এতিয়া? 24 বছৰ। 24 বছৰ। এতিয়ালৈকে এটা চাকৰি হোৱা নাই, কেনেকে জীৱনটো কটাম? আধা বয়স গুচি গ'ল। গতিকে আজিৰ পৰা তহঁতেও মদ নাখাওঁ বুলি শপত খা। আৰু ময়ো তোক এটা কথা কৈছো, তহঁত গোটেইকেইটাকে কৈছো, তহঁত দুটাই মোক ফোন কৰি মাতি নাথাকিবি মদ খাবলৈ, বুজিছ নাই? মোক খোৱা ইচ্ছা নাই, তহঁতে মাতি থকাৰ কাৰণে মই আহিবলগীয়া হৈছে। নাহিলেই হ'ল বোলে। এইটো নাখায়, সিটো নাখায় বেছে। এতিয়া আমি লাইফত কিবা এনজয় বুলি কোৱা বস্তু এটা আছে নেকি? এইবোৰ খালেহে এনজয় নেকি? কিয় নহয়? এনজয় কৰিব পাৰি। ডেকা কাল জীৱনটো কাক কয়? যদি এটুপি নাখাই গৈ তুমি আনন্দ কৰিব নোৱাৰা, এনজয় নহয় বে। হে, সেইটো ডেকা কাল এনজয় বুলি কয় নেকি? জমনি এটা কথা শুন। কি বে? সেইদিনাখন মই কি কৰিছিলো জাননে? কি? মই মৰিগাঁৱৰ পৰা গৈ আছিলো ঘৰলৈ। গৈ থাকোতে বুজিছনে, ৰাস্তাতে এটা কুকুৰ আহি পৰিল নহয়। তহঁতে বিলিভ কৰ নকৰ নাজানো, এনেকুৱাকে মই বেগ মাৰি কুকুৰটো বাচাইছো। সেইটো কুকুৰ নহয় যদি মই বেগ যদি নামাৰিলো হয়, সেই কুকুৰটো জম্পুৰি পালে হৈ গ'ল। কিন্তু তহঁতে নোৱাৰিবি। কিন্তু কুকুৰটো বচালি হয়, তোৰ কি হ'ল? মোৰ কি হ'ল? মইতো জানো ন, টিপটো জানো ন কেনেকে বাচাব লাগে। বে শুন না, সিদিনাখন মোৰ আগতে এটা ছাগলী বহিছিলে আৰু মই কি কৰিলো জানো? ছাগলীটো আগত পোৱাৰ পিছত কি কৰিলো জানো? তই মোৰ নিচিনা হিৰোগিৰি দেখাব নোৱাৰ। তোৰ অকাৰেই নাই মোৰ নিচিনা হিৰোগিৰি দেখাবলৈ। শুন না, মই কি কৰিলো শুন। তহঁতে ভাবিছ নেকি মই ইয়াৰ নিচিনা মই হিৰো কাম কৰিম? মই কি কৰিছো জানো? ছাগলীক দেখিছো, তথাপিও মই ছাগলীটো স্পীড গৈ পেলাই উৰুৱাই দিছো, জান নে নাজান? আবে তহঁতে যে মোৰ বাৰ্থডে যে পাৰ্টি খাইছিলি, তই যে আহিছিলি, তহঁত তিনিটা আহিছিলি, সেই তিনিটা তহঁতে বাৰ্থডে পাৰ্টিত যে মাংস খাইছিলি, কিহৰ মাংস খাইছিলি গম পাইছ নাই? আবে সেই ছাগলীটোৰ মাংস খাইছিলি তহঁতে। আবে তোৰ নিচিনা হিৰো এই কুকুৰটো পালে মই কুকুৰটোকে মাৰি পেলাই কুকুৰৰ মাংস তহঁতক খোৱালো হয়। তাৰপিছত ক'লো হয় ব্ৰইলাৰ মাংস খুৱাইছো তহঁতক। দেই তহঁতৰ লেবেলবিলাক বন্ধ কৰ। তহঁতে কৰ মেকুৰী কিবা কি কুকুৰ ছাগলী এইবিলাক খোৱা মাথা মাৰি আছ। মই মোৰ নিজৰ ভাগৰ মাংস, আমাৰ ঘৰত এজনী মেকুৰী আছে, মেকুৰীজনীক মই খুৱাই থাকো, বুজি পাইছ? তই যে কলি মাছ খুৱাইছ, মাংস খুৱাইছ, মেকুৰীক কি খুৱাইছ তই জানো সেইবিলাক। তই কিন্তু তোৰ কথা মই বিশ্বাস নকৰো, কাৰণ তোৰ কথা এইখন গাঁৱৰ কোনো মানুহেই বিশ্বাস নকৰে। তই যে এটা মিছা কঠীয়া মানুহ, গোটেই গাঁৱৰ মানুহেই জানে। আৰু এটা কথা শুন, এই মই যে কুকুৰটোক যে পৰিছিলো, ক'ৰ পৰা ক'লৈ চুচৰিছিলো তই জান নে জান?
এইখিনি পাপাই সেই ৱালখনৰ মানুহলৈ মই চুচৰি গৈছিলো কিন্তু মোৰ একো নহ'ল মোৰ গাৰ কোনো ঘোণ চোন একো নহ'ল এইটো পাৱাৰ মোৰ তাত আছে তোৰ তাত সেইখিনি পাৱাৰ নাই থহেই তোৰ লেভেলডাল এই মই যোনজনী মেকুৰীক মাছ খুৱাই থাকোঁ সদায় সেই মেকুৰীজনী গিয়েকটো এদিন মোৰ বাইকৰ সন্মুখত পৰি গ'ল আৰু সেইদিনাখন মই কিমান চুচৰিছোঁ জান 150 মিটাৰমান চুচৰিছোঁ তই এইডোখৰ পৰা সেইখন ৱালহে চুচৰিছ 150 মিটাৰমান মই চুচৰিছোঁ তই চাবি নেকি প্ৰমাণ এয়া আজিও যোৱা নাই চা এয়া এই হ'ব দে মনে মনে থাকচোন শান্তিয়ে মদ খা তহঁতৰ কথা শুনিব ইচ্ছা নাইকিয়া হৈ গৈছে আৰু আবে মোৰ মোবাইলটো চাৰ্জ নাইকিয়া হ'ল ঐ ৰাহুল তোৰ মোবাইলটো দেচোন মই গান লগাওঁ এই গান শুনি পেলাই খোৱা মজাই বেলেগ দে না গান এটা লগা কিন্তু কাম কৰি থাকো দেচোন মোবাইলটো হা এয়া এমিনেমৰ গান শুনতে হবে ফিল ল এইবিলাক কিবা বুজি জুজি নোপোৱা গানবিলাক কিয় লগাও তই আবে এই গান ফিল ল না প্ৰতি মুহূৰ্ততে এনেকুৱা গান কিয় লগাই ঘাগৰা গানটো লগাচোন এই ঘাগৰা গানটো লগা আবে গান লগাই আপোনাৰ আবে এয়া গান শুন না বংগাটো ভাঙৰি বুলি আবে শুনি না আবে ফিলটো ল'ব দে এই দে ফটো আমি গৈ থাকক মই লগাম দে গান এই ধুনীয়া এই জুবিন দা গান লগাব লাগে গান লগাইছে কোপা গান লগা না জুবিন দা গান লগাইছে এই প্লিজ জুবিন দা লগাও নাচ আবে নাচ বে ফোন এটা আহিছে ফোন আহিছে ঘৰৰ পৰা ফোন এটা গৈছে কোনে ফোন কৰিছে তোক এতিয়া হেল্ল' হেল্ল' অঁ কোৱা অঁ অঁ এই লগৰ এটাৰ লগত তাৰমানে মই এটা এছাইনমেণ্ট এটা দি আছোঁ অকণমান ৰোৱাচোন প্লিজ হে চিগাৰেট আছে নেকি চিগাৰেট চিগাৰেট কি হ'ল তোৰ এক মিনিট ৰহা ক'ত যা মই অকণমান চুচু কৰি আহোঁ এক মিনিট জল্দি আহিবি ৰখি আছো তোৰ কাৰণে বেছি দেৰি নকৰোঁ দে আহোঁতে এটা লৈ আহিবিছে না তই মানা মানাই গলি যে আমাক আৰে আহি আছো না যা দে তহঁতে বহ ময়ো যাওঁৱে আৰু আবে লেবেল দিছ নেকি কি লেভেল দিলো আকৌ আবে শুন না তোক এই মৰিগাঁৱত যদি কোনোবা কিবা কৰে মোক কবি হা এটা ফোন কৰিম আবে মই শুন তই লেবেল দিয়া থকা ল'ৰাবিলাকক নহয় মই ভৰি তলত ৰাখো গম পাইছ তই কোনোবা কিবা কৰক মই আছো ই মোৰ ভাই হয় গম পাইছ নাই এই উঠ তইও মোৰ ভাই হয় আবে ই চুতীয়া হয় কিন্তু তথাপিও ভাই হয় দে আবে এইটো ভাই হয় আবে তই শুন আবে চব মোৰ ভাই হয় কিন্তু যোনকেইটা মোক লেবেল দিয়ে নহয় তাক মই এনেকে ভৰি তলত ৰাখো গম পাইছ আবে তইচোন তুষাৰ নিচিনা ওপৰৰ মাল এই মোৰ গিলাচত পেক নাই যে মাল শেষ বৰ শেষ হ'ল নেকি শেষ এই পইচা লৈ যাবি লৈ আহগৈ না ফুল এটা লৈ আহগৈ এই ৰখ ইও আহিলক ৰখ ই ক'ত গ'ল আকৌ আবে ক'ত অথনি কি মুতিব যা বুলি কৈ পেলাই এতিয়ালৈকে অহা নাই ই চাগে বমি কৰি আছে ইয়াক চাইছো ক'ত বমি কৰি আছে নে ক'ত খালে চালে পৰিলেহে গৈ নেকি চাই কৈছোন যা মৰক মই যাব নোৱাৰো যা না এই ফুল এটা দিম বুলি কৈছে বে মই দিম যা মই নাখাও নকৰো তোৰ কাৰণে মাংস আনি যা না তহঁতে যি কৰ মোৰ ফোন আহিছে এই ক'ৰবাত পৰিল বাদ দে আমি এতিয়া খাম বাদ দে এটা অৱস্থা চা নাই তহঁতৰ
তহঁতে মোৰ বিষয়ে কি কথা পাতি আছ আবে তই মোৰ বমিহে লগত কথা কৰিছিলি পাতি আছ নেকি? কিবা তই মিছা কথা নকবি তই বমি কৰি আহিছ নে বমি কিয় আমাক বমি সেই- কৰোঁ? সেই চালে, তই এটা বমি লাগি কৰি আছে। আহিছ। ঐ, ক'ত পৰি আহিছে, পৰিছে। হৈ হৈ বমি কৰি বিলাহে নাই পৰি আহিছে কি? দেই বমি কৰি এইকণ মদ খাওঁতেতো যদি বমি হয় আমাৰ লগত তই কেনেকে মদ খাবি তই আকৌ বোলে কি কয় বোলে মেকুৰীক বোলে কি কয় সি বোলে মেকুৰী বোলে মাংস খুৱাই। মেকুৰীক বোলে সি তাৰ নিজৰ মাংস আবে কি গিৰিয়েকক বচোৱা নাছিলে, সি নিজে মদ খাই পেলাই পৰিছে, গম পাইছ নাই? ইমান ফটা লেকচা মানুহে ভাল নাপায় তাৰে- বুজিলি নাই এই ঐ, তোক যে চিগাৰেট মাৰি আছিল নে? এই হা? পাহৰিলো তহঁতে মোক কিয় ফোন কৰি থাক বাৰু সেই আগত মই এমাহৰ মূৰত এদিন মদ কেতিয়াবা অকমান মদ খাওঁ কিন্তু তহঁতক লগ পোৱাৰ পিছৰ পৰা মই চেচ হৈ গলো আবে বৰবাদ হৈ গলো মই তহঁতক এতিয়া ডেইলি কি- ডেইলি এতিয়া কি বৰবাদ হৈ গ'ল? এই, 15 দিনৰ আগত বোলে কি আছিলে চা? ইয়া 15 দিনৰ আগত সি বোলে তাক বোলে লগে নধৰো, সি বোলে ফোন কৰি পেলাই কয় ঐ মোকো মাতিবি। এ চা 15 দিনৰ পিছত কি তাৰ অৱস্থাটো চা। অৱস্থা চা। চা 15 দিনৰ আগত সি বিলাক কয় যে এই ফোন কৰিবি তহঁতে, গালি দিয়ে ফোন কৰিব বুলি। তাৰপিছত এতিয়া চা আমাক লগ পাই থৈ দিয়ে, তাক লগ পাম বুলি ভাবিছ না তাৰ অৱস্থা ৰে। আজিৰ পৰা তহঁতক লগ নকৰো আজিৰ পৰা তহঁতক লগ নকৰো সি নিজাকৈ সদায় এইটো কথা কয়। মই মদ আজিৰ পৰা নাখাও মই মদ এৰি খাই দিম। কৰি সদায় এইটো dialogue সদায় মাৰে। দেখি ফাৰ্ষ্টতো কৈছিলে আজি লাষ্ট সদায় ডাইলগ এই কালিলৈ মনে নাথাকিব তাক নেখাও নেখাও বিয়নি নধৰিবা হাতত ঠেহ ঠেকে সোমাই দিয়ে এন্দুৰৰ গাতত বুজিছ না তই? হেই, মাল শেষ হ'ল। এই ফুলটো মাথা ক'ত? মাৰি নাথাকিবি ৰহ ফুলটো ক'ত দিম বুলি যে কৈছিল মাল শেষ। এই ভাইত মই মানে পইচা আনিছো বুলি ভাবিছিলো মই ক'লো মুখতে কিন্তু মানি বেগত মোৰ এটকাও নাই তহঁতে মেনেজ কৰ না কাৰোবাক ফোন কৰ না ফোন কৰ মই এটা মেনেজ কৰি দিম হ'বনে ক এই মেনেজ মেনেজ কৰ কৰ না কৰ জলদি কৰ। এই গজেন্দ্ৰ ভাইক সীমন্ত যে অ বেচাৰাটো বেংলোপে আহিছে 5 দিন মান হৈছে পুৰা উৰাই আছে তেহা সেইদিনাখন মোৰ দোকানত কেলা এই ৰ মই তাক ফোন কৰিছো 700 টকা পাৰ্টি গৈছে ফোন কৰি আছো তাক ৰ। তই ফোন এটা মাৰচোন তাক ট্ৰাই কৰ আমাৰ মেনেজ হৈ যাব বুজিছা দে ৰ। ফোন কৰ হেল্ল' এই ইমাৰ্জেঞ্চি 300 টকা এটা লাগিছিল দে দিবিনে? এই দি না কিবা এটা কৰি পেলাই নহ'ব ন এই নহ'ব তাৰ বোলে বিয়া আছে ঘৰত হয় নেকি বিয়া আছে তোক মাতা নাই মই পাহৰিছিলো মাতিছে আহিবি এটা কা বেলেগ কোন আছে বেলেগ আছে ঐ কিলিচক ফোন কৰো হে তাক এটা কাম কথা এটা হ'ল এই ফাৰ্ষ্ট কিলিচক নাম ৰ কিলিচকে ফোন কৰ তই কিলিচক সি কওঁ। বেছি দিন হোৱা নাই বৰ্ণিঘাটৰ পৰা অহা ৰ। পইচা থাকিব তাৰ তাত দে মেনেজ কৰ ঐ হেল্ল' ঐ শুন না এই মোৰ ইয়া ৰিচাৰ্জ শেষ হৈছিলে 265 তোৰ ভৰাব লাগিছিলে মোৰ তাত এতিয়া 200 টকা এটা আছে তই কিবা এটা কৰি পেলাই তই আৰু 200 এটা দেচোন মই তোক পিছত দি দিম দে আৰু 100 কিবা এটা কাৰণ লাগে দে 135 টকা তোক দিম বুলি কৈছো ন দিম দে 135 টকা এটা দে খালি দে হ'ব দে মই বেলেগক সুধিম দে এইটো কণ নিদিলে কালি বোলে সি গাৰ্লফ্ৰেণ্ডক লগ কৰিব যাব এইটো নিচিনা চিপচ যে গোটেই মৰিগাঁও ডিষ্ট্ৰিক্টতে নাই জানো নাই তাৰ আৰু কাক কবি এটা নিজে আছিলে যে মোৰ হেৰিটোৱে মোৰ এটা আইডিয়া আহিছে A few minutes later. ইপিনে আছো ইপিনে লগৰটো যে আছিলে আৰ্মি যে কয় শুন না অ দিনেশ হেই এটা কাম কৰাচোন তুমি এই অভিক ফোন এটা কৰাচোন অ এই অভিক ফোন এটা কোনটা কৰাচোন এই কৰা না এই আমি 500 টকা এটা লাগে আমাক মেনেজ কৰিব পাৰোঁ তহঁতে মদ খাবি মই পইচা মেনেজ কৰি দিম নেকি আৰে দে না দেই তোক আমি তিনিটাই যে দি দিম উলিয়াই দিম আমি মেনেজ কৰি দিম হয় নহয় কাইলৈ দি দিম আৰে শপত খাই কৈছো দিমেই দে ঠিক আছে মই ট্ৰাই কৰি চাম ফোন এটা কৰ না হৈ গ'ল আমাৰ ব্যৱস্থা হৈ গ'ল হেল্ল' ভাই 500 টকা এটা দেচোন গুগল পে মই কালি মেনেজ কৰি দি আছো দে দে ঠিক আছে হৈ গ'ল প্লেন সাকসেসফুল তহঁতৰ লগত মই আছো আৰু দেই
এনেকে হ'লে তহঁতৰ লগত আৰু মই নাহো সদায় সদায় আবে তই এটা মাংস হ'ব এইটো কাৰণে মাংস আনিম নহয় কিয় নচলাইছ গাহৰি মাংস লৈ আহিবি লৈ আহিম চিকেন তন্দুৰী লৈ আহিম ঠিক আছে ঠিক আছে। Okay. দে ঐ ব'ল আমি এনেকৈ বজাৰ কৰিব যাওঁ বল, 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 বল। হেল্ল' দোস্তু আমাৰ ভিডিঅ'বিলাক কেনেকুৱা লাগে আপোনালোকে চাই কমেণ্ট কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব যদি ভাল পায় আমি এইটো সাধাৰণতে আমি এটা এক্টিংহে কৰিছোঁ কোনো ধৰণৰ নিচাযুক্ত সামগ্ৰী আমি ব্যৱহাৰ নকৰোঁ আমাৰ এটা উদ্দেশ্য যে আমি নিচামুক্ত সমাজ গঢ়ি উঠা এইয়া কথাবিলাক বুজি নাপায়